ফাইনালি গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আশা কৰোঁ সকলো ভালে আছে আৰু আজি বহুত গৰম দিছে গৰমত থাকিব পৰা নাই আৰু আমাৰ ঘৰত আলহী আহিছে বৌ আৰু দাদা আনাৰস লৈ আহিছে এয়া আৰু গাইজ চাওক এইবিলাক আনাৰস আমাৰ বৌহঁতৰ মানে পুৰা বাগান আছে বহুত ডাঙৰ বাগান আছে মানে এখন নহয় মানে দুখনমান বাগান আছে সেয়েহে আমাৰ বৌয়ে পুৰা এইবিলাক লৈ আহিছে আনাৰস আৰু আমি খাবলৈ যাম বুলি ভাবোঁতে মানে বৌহঁতে নিজে আনি দিল আৰু এইফালে আছে পুৰা বৰ্ডেগা বহি কিনে মাৰ লগত কথা পাতি কিনে আৰু এতিয়া বৌ আৰু দাদাক চাহ দি আছে আৰু এইফালে আমাৰ অনামিকাৰ চাহ হাতখন মানে বাওঁ হাতে খাই আছে ডাইন হাতখন মানে অলপ বেয়া হৈছে তাৰ সেইকাৰণে মানে লেফ্ট হাতে খাই আছে আৰু এতিয়া গৰমৰ দিয়ে বহি খাই আছে চোতালত তো গাইজ আমাৰ মাইনা এতিয়া আনাৰস কাটিব ওলাইছে আৰু আনাৰস খাব এয়া আমাৰ মাইনা কাটি আছে আনাৰস আৰু দেৱৰ ফোন আছে আৰু আমাৰ ইফালে মাহাজনী পুৰা গৰমত এনেকা বাগা দি আছে মানে বহি আছে আৰু আমাৰ মাইনাই বহুত কষ্টত মানে আনাৰসটো কাটি আছে মই কাটিব নাই মানে ট্ৰাই কৰি আছে তাই আৰু দেৱ মানে ৱেইটিঙত আছে Robi, tasty na? Ha? Tasty. Tuisin ni guys, amar baby mane tar mar hat kon log duk paise karne amar baby aji fast alu bhaji ase aru phate bole fast na ha? Asana ase aru ami baby dangor hoi gol eya sab alu bhaji se alu beleg system phase aji baby atta hoi gol ni baby মানে না কেমন দিন হলে না ফাদার যাব না জানা নাকি আগার পেছে না এই গাইস যাও আমার বেবি ডাঙর হয়ে গেল ফাদার যাব না জানে বলে তাই মই কিন্তু আজি ফার্স্ট দেখা হইছো আৰু ইফালে অনামিকাই মানে মেষ্টা কাঢ়ি আছে ৰঙা মেষ্টা আৰু যিগতিকে মানে আজি মাছ আনছো সেইকাৰণে মানে অনামিকাই পুৰা মেষ্টা কাঢ়ি আছে আৰু এখন হাত তাৰ বহুত বেয়া হৈ আছে পুৰা বেলেঞ্চ মাৰি আছে আৰু ইফালে মানে আমাৰ মেঘালয়ে পুৰা মাছবিলাক বাচি আছে চাওক আৰু গাইছ এতিয়া অকলে থাকিব লাগিব আৰু বেবি আৰু অনামিকা মানে ঘৰত যাব যিগতিকে মই কৈছিলোঁ মানে ঘৰত যাবলৈ কাৰণ ইয়াতে থাকিলে মানে বহুত তাইৰ কাম কৰা হয় সেইকাৰণে কাম কৰিলে মানে হাতখন অলপ আৰু বেছি দুখ পালে আৰু বেছি অসুবিধা হ'ব সেইকাৰণে ক'লোঁ বেবি আৰু তাক মানে তাৰ মাহঁতৰ ঘৰত যাব দিলোঁ আৰু মই আজি অকলে আছোঁ আৰু অকলে থাকি মানে ভাল নালাগে সেয়ে মানে আজি এখন গাঁৱতে সমাজ এখন আছে সমাজখনত মানে যাম বুলি ভাবিছোঁ আৰু তাতে মই আজি ফাৰ্ষ্ট ৰান্ধনি পাইছোঁ আৰু ৰান্ধনি মই কৰি পোৱা নাই জীৱনত ফাৰ্ষ্ট মানে আমাৰ গেষ্টিৰ কামত যাম বুলি ভাবিছোঁ আৰু নাজানিলেও অলপ হেল্প কৰিম মানে কিবা কিবি কৰাতে মানে জানা যাম আৰু ভিডিঅ' আপোনাৰ সকলোকে চাই থাকিব আৰু ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব एक दारू लागतील हुशार आहे बा